মেকআপ ষ্টাৰ্ট দিম আৰু কটন দিব নেকি এইফালে বহুত সোনকালে আহিবা দে 45 মিনিট হ'ল অহা টোপনিয়ে গ'ল ষ্টাৰ্ট দিম আৰু এতিয়া মেকআপ ভাল মানুহ দেই আকৌ ভাল পাইছোঁ মই এইটোও ভাল পাইছোঁ দেই মই বিকেছবিলাক দি আছোঁ কিনা নাই চোফাতে বহিছে মই আয়ানৰ মাজু বৌয়েক ন আৰু ভাল লাগিছে তুমি যে আয়ানে পূৰা বিচাৰি আছিলে বৌয়েকৰ লগত কথা পাতিবলৈ আজি মই উইদাউট মেকআপ আছোঁ মেকআপ চেকআপ একো নাই আজি মোৰ শ্বুটিং নাই গতিকে মই আয়ানহঁতৰ খবৰ ল'বলৈ আহিলোঁ আৰু আজি আমাৰ TRP লিষ্ট ওলাইছে আৰু আমি এটা সপ্তাহতে খুব সুন্দৰ TRP আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ কেৱল আপোনালোকৰ কাৰণে আমাৰ আজি চিৰিয়েলখনে এটা খুব সুন্দৰ স্থানত আহি পাইছেহি আপোনালোকৰ মৰমখিনি বহুত বেছি দিছে আমাক আশীৰ্বাদ কৰিছে এনেকৈ সদায় মৰম কৰিব আশীৰ্বাদ কৰিব আৰু অয়ান নতুনকৈ ওলাইছে এতিয়া চিৰিয়েলত এণ্ট্ৰি হৈছে গতিকে অয়ানৰ কেৰেক্টাৰটো বিৰাট ভাল পাব গতিকে আয়ানকো আপোনালোকে এনেকৈয়ে মৰম দি থাকিব আৰু আয়ান তুমি এতিয়া গোটেই আমাৰ শ্বুটিং লোকেশ্যনটো এবাৰ দেখুওৱা কোনে ক'ত কি কৰি আছে এইবোৰ দেখুওৱা গতিকে নমস্কাৰ আমাৰ তাত আজি গতিকে আজি আমাৰ ইউটিউবাৰ আহিছে মানে অপৰাজিতৰ ষ্টেমৰ অভিনয়ত আহিলোঁ আশাবাই মাতিছিলে তো এতিয়া ইণ্টাৰভিউ কৰিম আৰু আপোনালোকক দেখাই থাকিম মানে ইয়াৰ দৃশ্যবোৰ দেখুৱাই থাকিম বিএনআই চিন দেখুৱাম বা মনৰ কথা জানিবলৈ চেষ্টা কৰিম গতিকে অৰ্ণৱদা আছে আৰু অৰ্ণৱদাৰো ইণ্টাৰভিউ এটা কৰিম গতিকে চাই থাকক আপোনালোকে গতিকে লগতে আমাৰ লগত ভৰিবলগীয়া আছে তেওঁলোকে শ্বুটিং লোকেশ্যনত পায় আৰু চিৰিয়েলখনৰ চবৰে অভিনয় বিৰাট ধুনীয়া হৈছে মই সৰু ৰোল এটা কৰিছোঁ আৰু আশা কৰোঁ যাতে চিৰিয়েলখন আৰু ধুনীয়াকৈ গতিকে আৰু আজি মই উপস্থিত আছোঁ আপোনালোক সকলোৰে মৰমৰ এখন ধাৰাবাহিক অপৰাজিতা আৰু মই এতিয়া উপস্থিত আছে ধাৰাবাহিকখনৰ অপৰাজিতা বৰুৱা অৰ্থাৎ আশা বৰুৱাই বা আপোনাৰ চাব ওলাইছোঁ প্ৰথমতে বা যিহেতু ধাৰাবাহিকখন মানে দৰ্শকক বহুত ধুনীয়াকৈ আঁকোৱালি লৈছে বহুত মৰম দিছে আৰু বহুত ভাল ভাল কমেণ্টো আহিছে গতিকে আপোনাৰ ব্যক্তিগতভাৱে এই ধাৰাবাহিকখন কৰি কেনেকুৱা লাগিছে প্ৰথম কথা অপৰাজিতা মোৰ এটা সপোনৰ প্ৰজেক্ট অপৰাজিতাৰ জৰিয়তে মই আচলতে সেইগৰাকী নাৰীক সমাজৰ মাজলৈ লৈ আহিব খুজিছিলোঁ যিগৰাকী নাৰীয়ে একেবাৰে ভাত বনোৱাৰ পৰা যে এটা কোম্পেনীও চলাই লৈ যাব পাৰে এখন দেশ চলোৱাৰ কেপাচিটি এগৰাকী নাৰীৰ মাজত আছে নাৰী যে এগৰাকী খুব দুৰ্বল মহিলা নহয় নাৰী শব্দটোৱে যে খুব শক্তিশালী এটা ৰূপ বুজায় মা কামাখ্যাক বুজায় মা শক্তিক বুজায় নাৰী যেনেকৈ এগৰাকী মা নাৰী কিন্তু সময় মা কালিও বুজায় সেই ৰূপখিনি মানে সেই ৰূপ কেইবাটাও ৰূপ সমাজৰ আগলৈ প্ৰতিষ্ঠা কৰাই আছিলে बहुत एक्साइटिंग rolling action
এয়া আমাৰ খুৰী দেও উঠিবি উইদাউট মেকআপ এণ্ড ইমান ডিফাৰেঞ্চ আৰু গোটেই কাৰ্নামাখিনি কৰা মানুহগৰাকী কলি আমাৰ 1 নম্বৰ বহুত ধুনীয়া মেকআপ কৰিছে তাই দেই ক'ব লাগিব খুব ধুনীয়া makeup কৰিছে। কৃষ্ণ চাই যাম অ' মুন্না কি চাহ খাইছে আপোনালোকে কি চাহ খাই আছে বৰ্তমান কি চাহ খাই আছে জিলেপি চোন নাই এইটো চাফা কৰি দিছে নহয় বকুলে চাহ বনাই আছে মই কালি লাইভ আহিছিলোঁ ন ইনষ্টাগ্ৰামত তেওঁলোকে কৈছোঁ লাইভ কামত দিলে ন ঘৰৰ প্ৰতি সৰু কিবা এটা কম আৰু যদি নহ'লে ভাবিব আছে আমাৰ পদ্মদা একদম এটা খঙৰ চকুৱে চাওকচোন সৰুতে যাক ভয় খাইছিল আমি দেখি ন এই ভয়ে নকৰে মোৰ ভিডিঅ'ত এতিয়া আমি ঠাণ্ডা খাম One, two, three, and action. আশা কৰিছোঁ Action. তুমি চাগে আছোঁ দিছা কিন্তু প্ৰথম প্ৰমাণ দিবলৈ মই ইয়ালৈকে মই ইয়াত চেক যদি এখন নাম আছে অলপ নামাজ আৰু অৱনাথক চাব চাই ক'ব আচলতে মই আপোনাৰ ছোৱালী ভাল চাই হাঁহি এটা মাৰি দিম হাঁহি এটা মাৰ One, two, three, action.
মোৰ চেনেলটো কিবা এটা কওঁ চেনেল আছে পলিক মই ফাৰ্ষ্ট টাইম পাইছোঁ এজ এ মেকআপ আৰ্টিষ্ট আৰু মই ফাৰ্ষ্ট দিনাখনৰ পৰাই কৈছোঁ তাই হাতখন খুব ভাল আচলতে নেচাৰেল টেলেণ্ট থাকিব লাগিব মানুহৰ এনেকুৱাকৈ মেকআপ কৰিবলৈ মই খুব অলপ ভাল বেছি। পাইছোঁ আৰু আপোনালোকে তাই চেনেল চাই থাকিব মই কৈছোঁ তাই চেনেলটো বেছিকৈ ইউজ নকৰে ইমান ধুনীয়া মেকআপ কৰে দি থাকিব লাগে ভিডিঅ'জ কিবা কিবি কৰি আৰু তাই আগৰ ফটোখন যদি লগাই দিয়ে আপোনালোকে নিজেই দেখিব তাইৰ ট্ৰান্সফৰ্ম কিমান ধুনীয়াকৈ মোক ট্ৰান্সফৰ্ম কৰাইছে মই অৰিজিনেল ফেচ আৰু খুৰীয়েকৰ ফেচলৈ যোনটো ট্ৰান্সফৰ্মেশ্যন হৈছে পলিয়ে আপোনাৰ ফটোখন চাইডত লগাই পেলাই যদি দেখায় আপোনালোকে নিজেই গম পাব গতিকে তাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাইৰ ভিডিঅ'জবোৰ লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব যাতে তাই গ্ৰ'থ হ'ব পাৰে অকণমান চেনেলটো ভাল লাগিব আমাৰো কষ্ট কৰে বহুত কষ্ট কৰে গতিকে আপোনালোকে খালি মৰম দি দিব যাতে তাই আৰু ধুনীয়াকৈ আগবাঢ়িব পাৰে ধন্যবাদ থেংক ইউ অপৰাজিতা চাবলৈ নাপাহৰিব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 9:30 বজাত আৰু পিছদিনাখন আপোনালোকে 1:30 বজাতো আকৌ ৰিপিট টেলিকাষ্ট চাবলৈ পাৰিব বা নহ'লে ইউটিউব চেনেল ৰং টিভি তাতো আপোনালোকে চাব পাৰিব গতিকে চাব আৰু কমেণ্টত জনাব কেনেকুৱা পাইছে দেই থেংক ইউ বহুত ভাল লাগিলে দেই বিহু শুনিলোঁ তোমাৰ বহুত দিনৰ মূৰত গালোঁ এনেকৈ নিজৰ কি কৰি আছোঁ কি কৰা নাই চাব বিচাৰে এতিয়া আকৌ অৰ্ণৱদাৰ বাইক লৈ আছে বহুতখিনি ধুনীয়া ধুনীয়া বস্তু কৰে বা তেওঁলোকৰ পৰা চাইও আমি অভিনয় শিকিব পাৰোঁ তো আমি চবেই এটা মুদ্ৰা দুটা দিছোঁ শিপিনী তেওঁলোক নহ'লে আমি নহয় আৰু আমি নহ'লেও এইটো তেওঁলোকে শিকাব নোৱাৰিব বা তেওঁলোকৰ পৰা শিকি হয়তো আমি আগবাঢ়ি যাব লাগিব বা আমাৰ পিছৰখিনিতো আমি আগবঢ়াই লৈ যাব লাগিব বা ছাপৰ্ট ছিষ্টেমত আমি এই চেইনডাল টানিব লাগিব আৰু আপুনি কোনোবা অভিনেতা বা অভিনেত্ৰীক ফ'ল' কৰে নেকি বলীউডৰ বা অসমীয়া তেনেকুৱা তেনেকৈ ফ'ল' নকৰোঁ বা আপুনি ভাল পায় অভিনয় চাই তেখেতসকল অভিনয় চাই আপুনি ভাবিছিল যে ময়ো এদিন অভিনয় যদি কৰিলোঁ হয় অঁ একদম সৰুতে যেতিয়া জুবিন গাৰ্গৰ গান পায় এটা ইচ্ছা থাকে ন ইচ্ছাকে যদি পাৰিলোহেঁতেন তো ছাডেনলি তেনেকৈ মই জুবিন গাৰ্গৰ প্ৰথম গান এটা পালোঁ তো মই ভাবিলোঁ ৱাও এইটো মই সপোন আপুনি কৈছিলে মাটিৰ পৰা ন্যায় দিলে কৰিছিল কৰিছিলোঁ কিবাকিবি গান কৰিছোঁ তো তেনেকৈ ভাল লাগে কিছুমান মনৰ আশা যেতিয়া পূৰণ হয় হয় আৰু জুবিন দাৰ কামটো কৰিব গ'লে বহুতৰ সপোন থাকে বহুতৰ আপুনি পাইছে বহুত লাকি আপুনি ক'ব লাগিব আৰু চাগে আৰু অনতাৰ খং কেতিয়া উঠে মোৰ খং উঠিয়ে থাকে এনিটাইম কিন্তু মানুহে গম নাপায় মানুহে ভাবে ঠাণ্ডা একদম মোৰ মানে
শান্ত বুলি ভাবে আপুনি? অলপ অলপকৈ উঠি থাকে যেতিয়া ভাবিছোঁ যে বহুত বেছি হ'ল আৰু তেতিয়া মানে ধমাকা হৈ যায় এতিয়া কি কৰে খং উঠিলে আপুনি? খং উঠিলে মানে কি মোৰ এনে খং নুঠে বিনা কাৰণে আৰু তেতিয়া মই মানে তাত উত্তৰটো দিবলৈ মই বাধ্য হৈ যাওঁ মানে যে নহ'ব আৰু আছিল মানে মুখেৰে কৈ দিয়ে আৰু অঁ মই কৈ দিওঁ আপুনি ৰাখি থাকিব নোৱাৰে মই নোৱাৰোঁ খোলা বুলি আৰু খোলা একশ্যন মই তোমাৰ ঘৰত আছোঁ কোনো নাই ঘৰত কাৰে তেনেকৈ নহওক কিয় তই যেনেকৈ নহওক মানে মই তই যিহেতু পঢ়ি আছ ভালকৈ পাছ কৰিলে হ'ল বেছি নালাগিলেও তই খালি পাছ কৰিলে হ'ল সেনেকৈ আৰু যিহেতু মোক এইবিলাকৰ ক্ষেত্ৰতো যিহেতু সেইকাৰণে মই দুটাই মিলাব পাৰিছোঁ মা দেউতাহঁতৰ কাৰণে মিলাব পাৰিছোঁ আমি বৰ্তমান লিখি আছোঁ অপৰাজিতা আৰু নেক্সট কিবা প্লেন আছেনে নেক্সট প্লেন আহি আছে বৰ্তমানো আহি আছে কিন্তু এতিয়া এখন যিহেতু কৰি আছোঁ অকণমান প্ৰব্লেম হয় মাজে মাজে কৰি আছোঁ শ্বৰ্ট ফিল্ম আহি আছে ভিডিঅ' কৰি আছে গান চাই আছে আপোনালোকে ভিডিঅ' চব কৰি আছোঁ তেনেকৈ ফটোশ্বুট কৰি আছোঁ ফটোশ্বুটো আপোনালোকে দেখিবলৈ পাব ঠিক আছে দেখি আছে কেইটামান ফটোশ্বুটৰ ফটো দিবা দিব লাগিব ইনষ্টাগ্ৰামত নামটো কৈ দিয়া ইনষ্টাগ্ৰামত মই মধুস্মিতা দিলীয়া 17 বুলি আছে কিন্তু মধুস্মিতা দিলীয়া মাৰিলে অফিচিয়েল বুলি মাৰিলে আপোনালোকে পাই যাব তাতে চাব পাৰিব ন ফটোজবিলাক ডাইৰেক্টৰৰ মূৰত টোপনি হৈছে চাগে সেইকাৰণে আমাৰ ছেটিংছৰ নয়নে চাই দিছে যাওঁ ভিডিঅ'টো টোপনি হৈছে নেকি অঁ পকা চুলি আমাৰ ডাইৰেক্টৰ ছাৰ বুঢ়া হ'লেই নেকি ডাইৰেক্টৰ ছাৰ বুঢ়া হ'লেই দেখোন ভালকৈ চা নয়ন ডাইৰেক্টৰ ছাৰ বুঢ়া হ'ল বেয়া মানুহ ইমান সোনকালে নমৰে বাৰু এয়া মুণ্ডা আৰু সেইখন পাফ এয়া আমাৰ ধুনীয়া ল'ৰাজন ধুনীয়া লাগিছে ফটোখন